নমস্কাৰ পোনপ্ৰথমতে এম কাৰ্টুন চেনেলটোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। সঁচা কাহিনীৰ লগত মিল থকা এখন ঘৰ সংসাৰ নৱম খণ্ডটি আপোনালোকৰ বাবে আজি শ্বেয়াৰ কৰিব লৈছোঁ। বন্ধু বান্ধৱীসকল, কাহিনীটো সম্পূৰ্ণকৈ চাবচোন। আৰু যিসকলে এম কাৰ্টুন চেনেলটো নতুনকৈ চাইছে, চেনেলটো ছাবস্ক্ৰাইব যদি কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কাষত থকা বেলটো প্ৰেছ কৰি অল কৰি দিব। তেতিয়া আহি থকা ভিডিঅ'সমূহ নটিফিকেশ্যন আপোনালোকে পাই থাকিব। আৰম্ভ কৰিব লৈছোঁ ঘৰ সংসাৰৰ নৱম খণ্ডটো। পলম নকৰি আহকচোন চাওঁ। মাজনী তই ক'ৰবাত যাওঁ নেকি? মা, মই আপোনাক কৈছিলোঁ নহয়, পাহৰিলে নেকি? মই যে টাউনৰ পৰা এপাক আহিমগৈ বুলি কৈছিলোঁ। বস্তু কেইটামান মোৰ দৰকাৰ হৈছে মা। বাইদেউ, মোৰ চেণ্ডেল এযোৰ দৰকাৰ হৈছিলে। ভণ্টি, মোৰ ওচৰত ইমান পইচা নাই নহয়। মই যেনে তেনে ওলাইছোঁহে। তোক মই চেণ্ডেল আনি দিব নোৱাৰোঁ নহয়। কেনেকৈ আনি দিম তই কচোন? মোৰ চেণ্ডেল এযোৰ ইমান দৰকাৰ হৈছিলে, চেণ্ডেলে নাই। মা, আপোনাৰ ওচৰত পইচা আছে নেকি? যদি পইচা আছে মা দিয়কচোন, বাইদেউ মোলৈ ভাল চেণ্ডেল এযোৰ পচন্দ কৰি আনিব। মাৰ ওচৰত বা পইচা আছে নাই তই যে কৈছ? তোৰ দেখোন ধুনীয়া চেণ্ডেল এযোৰ আছেই, সেইযোৰকে পিন্ধচোন। পাছত পইচা পাতি যদি হয় তেতিয়া তোলৈ চেণ্ডেল এযোৰ আমি দুজনীয়ে পচন্দ কৰি আনিমগৈ দেই। বাইদেউজনী, সেইযোৰ কি ধুনীয়া চেণ্ডেল! মোৰ লগৰ ছোৱালীবোৰে ইমান ধুনীয়া ধুনীয়া চেণ্ডেল পিন্ধে, মোৰ লাজেই লাগে। তহঁতিকেইজনী এতিয়া চেণ্ডেলৰ লগত লাগি নাথাকিবিচোন। মোৰ হাততো পইচা নথকা হ'লে দিলোঁহেঁতেন। পইচা আজিকালি আকৌ চেণ্ডেলৰ দামহে যিমান। আৰু দেউতাক মই সুধি চাম বাৰু, যদিহে আছে দিব। আৰু তহঁতি জানোৱেই দেখোন, ভাইটিক হোষ্টেলত থৈছোঁ, তহঁতক কলেজত পঢ়াইছোঁ। পইচা কেইটকা এতিয়া ইফালে দিবনে সিফালে দিব দেউতাই কচোন? অকণমান চিন্তা কৰিবি আকৌ দেই। সেই চেণ্ডেলকে পিন্ধছোঁ নেকি পাৰিলে। যদি দেউতাই পইচা আছে দিব, নিদিয়াকৈ নাথাকে। সুধি চাওঁ দেই। দেউতা কি কামলৈ ওলাই যোৱাই নাই নি? ঘৰত আছে নেকি? ভণ্টি তই কেলৈ বুজি পা? দেউতাৰ হাতত বা আকৌ পইচা আছে নাই? মায়ে আকৌ দেউতাক খুজিবগৈ এতিয়া। দেউতাক কোনফালে কি যোৱা মাৰিব? তই যে সেই লোকে ধুনীয়া বস্তু, ধুনীয়া কাপোৰ পিন্ধিলে বুলিয়ে, ধুনীয়া চোলা পিন্ধিলে বুলিয়ে পিন্ধিব বিচাৰ, ধুনীয়া চেণ্ডেল পিন্ধিলে বুলিয়ে তই পিন্ধিবলৈ বিচাৰ। তোৰ লোকৰ লগত মিলালে নহ'ব নহয়। আমাৰ পইচা পাতি পাওঁ কিমান? তোৰ যিকেইজনী লগৰ ছোৱালীয়ে ভাল ভাল ধুনীয়া পিন্ধে, সিহঁতৰ টকা পইচা বহুত আছে চাগে, সেইটো কাৰণে আনি দিয়ে ধুনীয়া ধুনীয়া ভাল ভাল দামী দামী। তই তেনেকৈ মিলালে নহ'ব নহয়। কথাবোৰ অকণমান চিন্তা কৰি চাবি আকৌ। বাইদেউজনী অকণমান বেছি নালাগে, নল'ম। চেণ্ডেল এযোৰ ল'বলৈ ল'লোঁ, বেছি দেখে লোৱা। এজনী অকণমান কথাতে নাকান্দিবিচোন। অকণমানতে চকু পানী ওলাব, অকণমানতে কান্দিবি। তই যে কি হ'লি আৰু দেই ভণ্টি। চোন মাইনীক কৈছিলিহে সৰুতে যে অকণমানতে কান্দ তই বুলি কয়। তই সেই একেই হৈছ, অলপতে কান্দ। নাকান্দিবি থ। হ'ব, পইচা হ'লেগৈ ময়ে লৈ আহিম বাৰু। লাগিলে মোৰ বস্তু এটাকে নানো, তোলৈকে লৈ আহিম। মই দেউতাক সোধোগৈ, যদি আছে কেইটকামান দিব, বাইদেৱে মিলাই পিনি লৈ আহিব। মা, দেউতাক সোধে জানো? আকৌ দেউতাই এবাৰ এফালে ওলাইছে, পইচা আছে মানে হেৰি কি কয়, মোৰো দেৰি হৈছে। মা ৰচোন অকণমান সময় মই সুধি আহোঁ। যাওক তেনেহ'লে। আপুনি কামলৈ যাবলৈ ওলালে নেকি? ৰাধা, মই কামলৈ যাবলৈ ওলালোঁ। যাওঁ সোনকালে। যাওঁতে ল'ৰাটো তাত সোমাই যাম নেকি হোষ্টেলত। সোনকালে বৰকৈ মনত পৰিছে। থৈ অহা বেছিদিন হোৱাই নাই। সেইদিনা মই হোষ্টেলৰ পৰা আহিছোঁহে, যেন বহুত দিন তাক লগ পোৱা নাই, বহুত দিন যেন তাৰ ওচৰলৈ যোৱা নাই, তেনেকুৱা লাগিছে। বৰকৈ মনত পৰিছে। সঁচাকৈ আপুনি কোৱাৰ দৰে মোৰো বহুত মনত পৰিছে তালৈ। একেবাৰে মোৰো যাওঁ যাওঁ লাগিছে, গম পাইছেনে? উপায় নাই, তাক হোষ্টেলত মই নথলোঁহেঁতেন। মোৰ যিটো বেমাৰ লগ লাগিলে, মই যি বেমাৰী হ'লোঁ, নিজে মানে নিজকে চম্ভালিবলৈ মোৰ দিগদাৰ হয়। তাক মই কেনেকৈ চম্ভালিম, কেনেকৈ চাম, সেই বুলি ভাবিহে হোষ্টেলত দিবলৈ ক'লোঁ আপোনাক। সঁচা ইমান মনত পৰিছে মোৰ তালৈ। ভাল হৈছে আকৌ দিছিলা। বেমাৰ বুলি ল'ৰা চাবলৈ নোৱাৰি। এতিয়া ল'ৰাক দি পিনি এতিয়া হেৰি কৰি দুখ কৰি নেদেখুৱাবা। মইতো লগ কৰিয়ে থাকিমগৈ। মই কিন্তু নোৱাৰোঁ দেই। তাৰ ওচৰলৈ মই হোষ্টেলত যাবলৈ নিদিলেও মই যেনে তেনে হ'লেও গৈ তাক লগ কৰিমগৈ। মই লগ নকৰাকৈ থাকিব নোৱাৰোঁ। তেনেকৈ নক'ব আকৌ, অকল মোকে জগৰীয়া নকৰিব। দুইটা আলোচনা কৰিহে ল'ৰাটোক থৈছিলোঁগৈ, তাৰ ভালৰ কাৰণেহে থৈছোঁগৈ। বায়েকেইটিও বাৰু কেনেকৈ পঢ়াব কওকচোন ভায়েকক পঢ়াবলৈ হ'লে সিহঁতি নিজে পঢ়িব নে ভায়েকক পঢ়াব? নিজেতো পঢ়িবই লাগিব। সিহঁতেতো বহুত পঢ়িব লাগে, কলেজীয়া ছোৱালী। সিহঁতৰ নিজে নপঢ়াই পিনি ল'ৰাটোক চাই থাকিলে হ'ব নি? ল'ৰাটোও বায়েকহঁতৰ কথা শুনে বুলি ভাবিছে নেকি? নুশুনে নহয়। তাৰ ভালৰ কাৰণেহে তাক থৈছোঁগৈ, ভাল হওক বুলি ভাবি। তেনেকৈ নক'ব আকৌ। মই মাকজনীহে জানিছোঁ, মোৰ বুকুৰ পৰা কাঢ়ি পিনি মই আঁতৰাই থোৱা নিচিনা থৈছোঁ। কেনেকুৱা লাগে মইহে জানো। চবৰে মৰম পাই পাই ল'ৰাটো একেবাৰে বেয়া হৈ পৰিলে। ল'ৰাটো একেবাৰে আহঙীয়া হ'ল, একেবাৰে কি ক'ম। পঢ়া শুনাত সি গুৰুত্ব নিদিয়ে, পঢ়াবলৈ ক'লেও হেৰি কৰিলেও। বাকী চব ঠিকেই আছে, পঢ়া শুনাত সি মানে একেবাৰে মন নকৰে। সেইটো কাৰণেতো দিবলগীয়া হৈছে তাত হোষ্টেলত। মই আপোনাৰ ওচৰলৈ কথা এটাহে আহিছিলোঁ, পাহৰিছিলোঁৱে। কি কথানো কোৱাচোন? হেৰি আকৌ, ডাঙৰ মাজনী টাউনলৈ যায়, পইচা কেইটকামান দৰকাৰ হৈছিলে। সৰু মাজনীক চেণ্ডেল এযোৰ লাগে হেনো, দিব পাৰিব নেকি? তোমালোকে পইচাৰ কথা যেতিয়া তেতিয়া মোক পইচাৰ কথা নক'বাচোন। মাথাটো কাম নিদিয়া হৈছে দেই। কোনফালে কি কৰিম? মই এতিয়া সোণটোৰ ওচৰতো সোমামগৈ বুলি ভাবিছোঁ। তালৈতো কিবা এটা নিব লাগিব ল'ৰাটোলৈ। কোনফালে কি কৰিম? অকল পইচা ইফালে দিম নে ইফালে দিম নে, একদম কি হ'ব। হ'ব খং উঠিব নালাগে। নাই যদি নালাগে আকৌ, কথাটো সুধিছোঁহি আপোনাক।
মই পইচা দিব নোৱাৰোঁ আজি, কথাটো কৈ দিবা। পইচা পাছত বেলেগ এদিনা মই লাগিলে আনি দিম চেণ্ডেল। মই পইচা যোৱা মাৰিব নোৱাৰোঁ এতিয়া দেই, মিলাব নোৱাৰিছোঁ হ'লে, সেইটো কথা হ'লে ক'লোঁ ৰাধাক। সৰু মাজনী কি চেণ্ডেল একেবাৰে নাই নেকি? মই দুদিনমানৰ পাছতহে আনি দিব পাৰিম, কথাটো কৈ দিবা। চেণ্ডেল একেবাৰে নাই নি তাই? পাই নাই দি কি কৰিম। হ'ব নালাগে, ইমান আপুনি চিন্তা কৰিব নালাগে। মই আকৌ ভাবিছিলোঁ আপোনাৰ ওচৰত পইচা কি জানি পাম নেকি দুটকামান, তেনেকৈ বুলিহে কথাটো সুধিছিলোঁ। তেতিয়া একেবাৰে জাঙুৰ খাই উঠিব নালাগে নহয়, তাহাঁতক কৈ নিগৈ বাৰু মই। হ'ব কৈ দিয়াগৈ যোৱা। দেখিছে নাই, মই নিজেতো একেযোৰ কাপোৰ কানিকে পিন্ধি যাওঁ যলৈ গ'লেও। দেখিছোঁ নহয় মই এতিয়া কেনেকুৱা কি পিন্ধিছোঁ কি নাই পিন্ধা। নিজৰ কথা মোৰ কথা চিন্তা কৰিবলৈ মোৰ সময়েই নাই। ল'ৰাক দিম নে ছোৱালীক দিম নে, বা ইমান কোনফালে কি কৰিম দেই। মই কিন্তু কথাটো চিন্তা কৰিলে বৰ কিবাখনে লাগে আৰু প্ৰায় চাগে। ইমান টকা পইচা উলিয়াইছোঁ যদিও যোৱাও নমৰিছে, কোনফালে কি কৰিম অ'। কিনো কৰিব আৰু উপায় নাই। এতিয়া আকৌ চাওঁতে ডাঙৰ ছোৱালীজনীও বিয়া দিবলৈ হ'ল, দৰাও লাগি আছে। দৰা ঘৰ মানুহো ছোৱালী লাগে বুলি কৈছে। এতিয়া ছোৱালীজনী এতিয়া বিয়া দিবলৈওতো দুটকামান পইচা লাগিব। কেনেকৈ কি কৰি বিয়া দিব পাৰিব আপুনি? বিয়া দিব পাৰিবনে নে কেনেকৈ বিয়া এখন হ'ব, সেইবোৰ আলোচনা কৰিবলৈ আছেই। বিয়াখন মই যেনে তেনে হ'লেও পাতি দিম। মোৰ ছোৱালীকেইজনীক মই কেতিয়াও তেনেকৈ আলৈ আথানিকৈ বিয়া নিদিওঁ। মই ভালকৈ বিয়া দিম। মোৰ ছোৱালীকেইজনীৰ কাৰণে বহুত মৰম আছে, গম পোৱা নে তুমি? এতিয়া মই ল'ৰাটোলৈ মৰম চেনে যিটো আছে, ছোৱালীকেইজনীলৈও মোৰ মৰম আছে। মই ছোৱালীকেইজনীক কেতিয়াও এৰিব নোৱাৰোঁ। সিহঁতক মই ভালকৈ বিয়া দিব লাগিব। সেইটোতো হয়, আপুনি পাৰিবনে নোৱাৰে আকৌ চবফালে মিলাব লাগিব নহয় পইচা পাতি। মৰম আছে বুলি ময়ো জানো, আপোনাৰ যে ছোৱালীকেইজনীলৈ বহুত মৰম আছে সেইটো জানো। মোৰ কি মাকজনী কি নাই নি? মই মাকে খেচ কৰি থাকোঁ বুলিয়ে কি মোৰ ছোৱালীকেইজনীলৈ মৰম নাই বুলি ভাবিছে নি আপুনি? আপুনি ভাবিছে আৰু মই আৰু তাহাঁতক আৰু বকি থাকোঁ আৰু কিবাকিবি গালি দিওঁ আৰু মৰম নাই বুলি ভাবিছে। সেইটো ভালৰ কাৰণেহে মই কওঁ, তাকে মৰম চেনে নাইকিয়া বুলি নকওঁ নহয়। হয়ো হয় ৰাধা, কেলেনো নহয়। তোমাৰ কথা মই বুজি পাইছোঁ নহয়, কথাটোহে মই কৈছোঁ মোৰ বহুত মৰম আছে বুলি। তোমাৰ যে মৰম নাই বুলি মই সেইটো ক'বলৈ যোৱা নাই, গম পাইছা? ল'ৰাটোলৈ যিটো মৰম, ছোৱালীকেইজনীলৈ মোৰ একে সমানেই মৰম আছে। মই মাক হয়, ল'ৰা ছোৱালী কোলা বগা কেতিয়াও মাকে নেবাচে, গম পাইছেনে আপুনি? মই কথাটো আপোনাক জনালোঁ, আপুনি ভুলতো নাভাবিব। যেনেকুৱা মাকজনীয়ে নহওক, যাৰে মাকজনীয়ে নহওক, প্ৰতিটো ল'ৰা ছোৱালীকে মাকে সমানেই দেখে, সমান চকুৱে চায়। কিন্তু সিহঁতক ভাল হওক বুলি, ভালৰ কাৰণে কেতিয়াবা কিবাকিবি ক'বলগীয়া হয়। মাকে নকৈনো কোনে ক'ব কওকচোন? মাকে নিশিকালেনো কোনে শিকাব, হয় নাই? আপুনিয়ে কওকচোন। সিহঁতি যদি কেতিয়াবা ঠেপেচ পাতে, আপুনি সিহঁতক বুজাই ক'বচোন কথাবোৰ। মই আকৌ বুজাবলৈ গ'লে মোৰ কথাখিনি সিহঁতি গুৰুত্ব নিদিব নহয়। মই বকি থকাজনীয়ে যদি আকৌ বুজাবলৈ যাওঁ, মোৰ কথাখিনি গুৰুত্ব দিব জানো? সিহঁতক মই ভালৰ কাৰণে কওঁ। সিহঁতি আন এখন ঘৰত খাবগৈ লাগিব নহয়, থাকিবগৈ লাগিব নহয়, ছোৱালী মানুহ বহুত কথা আছে, গম পাইছেনে? সেইটো কাৰণে মই সিহঁতক ক'বলগীয়া হয়। তাতে মই মানুহজনী বেমাৰী নিচিনা হ'লোঁ, চাৰিওফালৰ পৰা চিন্তাই আৱৰি ধৰে। কেতিয়াবা মগজটোৱে কামত নিদিয়া নিচিনা লাগে। আপুনি কি বুজিছে? চাৰিটাকৈ ল'ৰা ছোৱালীৰ মাক হ'লোঁ, সেইফালেতো আছেই। চাৰিটা ল'ৰা ছোৱালীৰ মাকৰ কমটি মানে গাৰ বল শক্তি নাইকিয়া হ'ল বুলি ভাবিছে নি? গাটোত কি আছেগৈ? মোৰ একো নাই, গম পাইছেনে? মগজতো সেই কেতিয়াবা একো নাইকিয়া নিচিনাই লাগে। কি ক'ম আৰু, ইমানখিনি কথা আপোনাৰ লগত পাতি আছোঁ। এইফালে সিহঁতি ডাঙৰ মাজনী যাবলৈ ৰখি আছে, এফালে দেৰি হৈছে নহয়। আপুনি যাওক, মই সিহঁতৰ ওচৰত গৈ পিনি কথাটো কৈ দিমগৈ। যোৱা দেই, যোৱা। মোৰ বহুত দেৰিয়ে হৈছে। তুমি আকৌ আহিব কথা লেকলেকাই আছাহি নহয়, একদম পেৰিয়াই থকা নহয়। কথা পাতিবলৈ পালে বোলে তুমি এৰি নিদিয়া নহয়। মা ক'ত আছেনো? মোৰ দেৰি হৈছে, যাওঁ দেই। মাজনী যাবলৈ ওলালি? হেৰি হ'ল নহয়। কি মা? এই দেউতাক পইচা কথা কৈছিলোঁ। দেউতাই দেখোন পইচা নাই বুলি ক'লে। দেউতাৰ হাতত পইচা ক'ৰ পৰা নাথাকিব? ইফালে সিফালে ইটো সিটো কৰোঁতে পইচা পাতি যিমান কেইটকা পায় শেষেই হয়। আৰু যদি তোৰ পইচা কেইটকাকৈ কিবা এটা মিলাই পিনি লৈ আহিবি। তই যিটো বস্তু আনিম বুলি ভাবিছিলি, পইচাটো কম হ'লে তই পাছত আকৌ দেউতাৰ পৰা লৈ পিনি মিলাই পিনি তই আনিবি, হ'বনে মাজনী? মা দেউতাই কি নাই বুলি ক'লে নেকি? সৰু মাজনী, দেউতাই পইচা নাই বুলি ক'লে। থাকিবনো ক'ৰ পৰা? কোনফালে কি যোৱা মাৰিব তহঁতি চাচোন। ঘৰখনেই চলাবনে, তহঁতকে দিবনে, ভাইটিকে দিবনে? চাচোন কোনফালে কি কৰিব পাৰে। ইমানখিনি মিলাব পাৰিছেই বুলি কৈছোঁ দেউতাই। আৰু তহঁতিও বেছি খৰচ নকৰ বুলিহে, তহঁতি অকণমান বুজি পাওঁ বুলিহে তত পাইছোঁ আমি, গম পাইছনে? যেনেকৈ তহঁতি মনে বিচাৰ তেনেকৈ আমি দিব পৰা নাই। তহঁতক তহঁতি মনত দুখ নকৰিবি দেই। মা আপোনালোকে ইমান চিন্তা নকৰিব। মই যেনে তেনে মিলামিলি কৰি আনিম। মোৰ বস্তু গোটেইকেইটা লৈ নাহোঁ। ভণ্টি চেণ্ডেলযোৰ আনিম, মোৰ বস্তু 2টা বা 3টা লৈ আহিম। পাছত মই মিলামিলি কৰি আনিম আৰু। ইমান দৰকাৰো হোৱা নাই নহয় মা, মই যেনে তেনে আনিম। বাইদেউ হ'ব দে, নালাগে চেণ্ডেল আনিব, তোৰ ভাগৰ বস্তুকেইটাই আনি ল'বি। মই পাছত চেণ্ডেলযোৰ ল'ম আকৌ, মোৰ সেইযোৰ দেখোন আছে। হ'ব ময়ো বুজি পাইছোঁ নহয়, ইমান বুজি নোপোৱা নহয়। তথাপিতো আৰু চেণ্ডেল ভাল ধুনীয়া চেণ্ডেলযোৰ পিন্ধিবলৈ মন যায় আৰু, পাছত ল'ম দেই বাইদেউ। ভণ্টি তই যদি ক'ৰবাত যাওঁ, তোৰ বিশেষ যদি দৰকাৰ হৈছে চেণ্ডেলযোৰ, লৈ আহিম আকৌ। মোৰ গোটেইকেইটা বস্তু লৈ নাহিলেও হ'ব দেখোন। মই কৈছোঁৱেই, মই বুজি পাইছোঁ নহয়, তোক যে দৰকাৰ হৈছে কাৰণে তই বিচাৰিছ দেই ভণ্টি। মোৰ দৰকাৰ হৈছে কাৰণে মই বিচাৰিছিলোঁ। তই পাৰ যদি লৈ আহিবি তেনেহ'লে।
অঁ মাজনী ক'ৰবাত যাবি নি তই? অঁ মা, আমাক স্কুলৰ পৰা ফুৰাবলৈ নিয়া কথা আছে। 9, 10 ক্লাছ দুইটা নিয়া কথা আছে মা। অঁ সেইদিনা যে তই কৈছিলি স্কুলৰ পৰা আমি ফুৰিবলৈ যাম বুলি, তেতিয়াহে মোৰ কথাটো মনত পৰিছে। অঁ স্কুলৰ পৰা তাৰমানে ফুৰাবলৈ নিব। পইচা কেইটকামান আকৌ দৰকাৰ হ'ব ন। দেউতাই এতিয়া যোগাৰ কৰি দিবলৈ পাৰেনে নোৱাৰেনে। মোৰ যে ক'বলৈকে সাহস নহ'ব দেই। পাৰিলে তহঁতি নিজে কবি পাই। অঁ মা, মই দেউতাক নিজে পইচা খুজিম বাৰু, আপুনিও দেউতাক কথাটো ক'বচোন। অঁ মা, স্কুলৰ পৰা যদি পঠিয়াব লৈছে যাবই লাগিব, পঠিয়াবই লাগিব। আপোনালোকে যেনে তেনে পইচাটো মিলাব, গম পাইছে না মা। আপুনি দেউতাক ক'ব, বুজাব, আৰু মানে নগ'লে নহ'ব নহয়। আৰু এই চেণ্ডেলযোৰ লাগিবই। চেণ্ডেলযোৰ মই আজি আনি দিম যেনে তেনে। আৰু সেইযোৰ চেণ্ডেল আগৰ পুৰণি চেণ্ডেলযোৰ পিন্ধি যাব পাৰে নি ইমান লগৰ ছোৱালীখিনি আগত? আপোনালোকে সেইবোৰ বুজি নাপায় নহয়। আমিহে জানো কিমান লাজ পাওঁ লগৰ ছোৱালীবোৰৰ আগত। সিহঁতি ইমান ধুনীয়া ধুনীয়া পিন্ধি যাব, আৰু তাই আৰু সেইযোৰ চেণ্ডেল পিন্ধি যাব নেকি? সেইটো কথা ময়ো বুজি পাইছোঁ নহয়। অঁ মা, আপোনালোকে সেইটো কথা যেনে তেনে আলোচনা কৰি পইচা কেইটকা গোটাব দেই মা। অঁ মা, এই বিশেষ দৰকাৰটোত পইচাটো দিব। আমিতো তেনেকৈ বেলেগ ইমান বেছি খৰচ নকৰোঁ নহয় মা। মই এতিয়া কলেজলৈ গ'লে অকল বাছত অহা যোৱা পইচাটোহে নিওঁ। বেলেগ মোৰ পইচা বেছিকৈ নিব পাৰোঁ জানো? দিয়ে জানো? আপোনালোকে দিব পাৰে জানো? বেলেগ লগৰ ছোৱালীবোৰে ল'ৰাবোৰে ইমান কিবা কিবি কিনি খায়, মই তেনেকৈয়ে থাকোঁ মা। মোৰ লাজো লাগে কেতিয়াবা। আৰু ভণ্টিও দেখোন স্কুললৈ পইচা তেনেকৈ নিয়ে জানো কওকচোন? সেই এতিয়া বিশেষ দৰকাৰ পইচা কেইটকা আপোনালোকে যেনে তেনে যোগাৰ কৰিব, গম পাইছে না মা। মাইনী এতিয়া সৰু হৈ আছে বুলিহে ন মা। মাইনী যেতিয়া ডাঙৰ হ'ব মাইনীও খৰচ কৰিব নহয়। জন্ম হ'লে একদম ধনী ঘৰত হ'ব লাগে দেই। আমাৰ সেই লগৰ ছোৱালী পিংকিয়ে ধনী ঘৰত জন্ম হ'ল, সেনেকুৱাহে হ'ব লাগে। তাই একদম যি বিচাৰে তাকে পায়। দামী দামী চোলা পিন্ধে। আমি আকৌ সস্তীয়া চোলাটো কিনিবলৈও পইচা টনাটনি। হ'ব তেনেকৈ চলচোন। ইমান দুখতো তহঁতি চলা নাই। দেউতাই যি পাৰিছে তাকে তহঁতক দিছে, নিদিয়াকৈ থকা নাই। আগলৈ যাতে আৰু তহঁতৰ মানুহটোহঁতৰ ঘৰত যেন খুব ভালকৈ থাকিবলৈ পাৰ, খাবলৈ পাৰ, তাকে আশীৰ্বাদ কৰিছোঁ দেই। তহঁতি এতিয়া সেইখিনিকে সন্তুষ্ট হয় আৰু যি দেউতাই দিব পাৰিছে। তহঁতি মনত দুখ নকৰিবি। হ'ব মা, মনত দুখ নাই কৰা। বহুত আনন্দ হৈছোঁ। আমাৰ মা দেউতাৰ পৰাও যিকণ মৰম পাইছোঁ সেয়া আমাৰ বহুত। হ'ব মা, আমাক পইচা পাতি ইমান বেছি আমাক নালাগে। আমি যেনে তেনে আমি চলিব পাৰিলেও হ'ব, এইখিনিয়ে আমাৰ বহুত মা। হ'বচোন, আমাৰ ঘৰখন আমি শান্তিয়ে থকাটোৱে বিচাৰোঁ মা। আৰু আপুনি ইমান বেছি কষ্ট কৰি থাকিব নালাগে, গাটো বেয়া, ইমান চিন্তাও নকৰিব মা। মই এতিয়া যাওঁ, দেৰি নকৰোঁ দেই মা। যা সোনকালে ঘূৰিবিগৈ।